আজি আমাৰ স্কুল ওমেন চেলৰ যি আমাৰ ভৈৰৱকুণ্ড ধনশিৰি তাৰপিছত আমাৰ কিবা ব্লকৰ মিলি ওমেন চেলৰ যিখিনি ৰেলী হৈছে আমি বহুত উৎসাহিত হৈ ৰেলী কৰিলোঁ আমাৰ দীপেন ছাৰৰ জয় হোৱাৰ কাৰণে আৰু তেওঁ নিশ্চয় জয় হ'ব। আমি ৰাইজৰ মাজতো সোমাইছোঁ, ৰাইজে মতামত আমাৰ ফালে আছে আৰু তেওঁলোকে আমাক নিশ্চয় ভোটদান দি কিনে দীপেন ছাৰক জয়যুক্ত কৰিব আৰু তাৰপিছত বিৰোধী দলে যিটো কৰক না কিয় এতিয়া তেওঁলোকে মানে গম পাই গেছে তেওঁলোকে জিতি নাযাব, আমাৰ দীপেন ছাৰে জয়যুক্ত হ'ব, এইখিনি 100% গেৰেণ্টি আছে। আমাৰ ৰাইজে আমাক ছাপোৰ্ট কৰি আছে, আমাৰ ৰাইজক আমি পইচা পাতি একো দিয়া নাই, তেওঁলোকে আমাৰ মৰম চেনেহ শান্তি চব মানে গম পাই কিনে তেওঁলোকে আমাৰ ফালে পৰা ভাল পাই কিনে UPPL দলত ভাল পাই কিনে তেওঁলোকে আগবাঢ়ি আমাৰ ফালে আহি আছে আৰু ছাপোৰ্ট কৰি আছে। আমি দেখা পাইছোঁ আমাৰ ওদালগুৰি সমষ্টিত বিশেষভাৱে বহুত হিংসাত্মক ঘটনা হৈ আছে এইকেইদিন। হিংসাত্মক হৈছে মানে তেওঁলোকে গম পাইছে যে আমাৰ দীপেন ছাৰ অহাৰ লগে লগে তেওঁলোকে গম পাইছে যে ইয়াতে আৰু তেওঁলোকৰ কোনো সাহস নাই আৰু তেওঁলোকে জিকি যাব বুলি তেওঁলোকৰ আশা নাই, সেইকাৰণে তেওঁলোকে মানে নানা প্ৰচাৰ চলাইছে আৰু আমি বোলে UPPLৰ মহিলাবিলাকে বোলে আমি ধুনীয়া নহয়, আমি বোলে একো কৰিব নোৱাৰোঁ, আমাৰ ফিজিকেল ধুনীয়া নালাগেতো, আমি হ'লে ৰাইজৰ কাম কৰিবলৈ আহিছোঁ, যিহেতু আৰু দীপেন ছাৰক মানে জিতাবৰ কাৰণে আমি ইয়াতে কষ্ট কৰি আছোঁ, দিনে ৰাতি আমি লাগি আছোঁ। আমাৰ দলৰ পৰা যিমানে লিডাৰ যাক না কিয় কিন্তু আমি এইখিনি জানো যে তেওঁলোকে গ'লেও আমাক কোনো ফেক্টৰ নপৰে, আমি জিকি যাম। আমি গ্ৰাছ লেভেলত বহুত কাম কৰি আছোঁ, প্লাছ দিনে ৰাতি কষ্ট কৰি আছোঁ আৰু আমি নিশ্চয় জয় হ'ম, এইটো আমাৰ ফালৰ পৰা মই স্পষ্টভাৱে আপোনালোকক জনাই দিছোঁ। ৰাইজে UPPLতে আছে। খালি 2 দিন বাকী আছে নিৰ্বাচনৰ কাৰণে, এই 2 দিনত যাতে হিংসা নহয় এই কাৰণে আপুনি কি ব্যৱস্থা ল'ব? হিংসা কৰিলে কৰিব দিছোঁ আমি তাতে মানে কিবা একো নকৰোঁ, আমি সহ্য কৰি থাকিম, আমি মাত নামাতো এতিয়া, আমাক হিংসা কৰক, আমাৰ কৰ্মীবিলাকক সিহঁতে মাৰধৰো কৰিছে, গাড়ী ভাঙা ভাঙি কৰিছে, আমি গম পাইছোঁ, কিন্তু একো নহ'ব আমাৰ কাৰণে, আমি শান্তিভাৱে নিৰ্বাচনটো মানে ভালকৈ যাব দিম আৰু আমি ৰাইজৰ কাম কৰিম। তেওঁলোকে যিখিনি কৰক তেওঁলোকে মানে মানুহক কিমান কৰিব আৰু কৰি কৰি তেওঁলোকৰ ভোট নিজেই মানে তেওঁলোকে গুচাই দিছে, ৰাইজে ভয় খাইছে, আমাক জোৰ কৰি ভোট দি আছে, সিহঁতে একো কাম নকৰিব, আগলৈ ঠগাইছিল আৰু এতিয়াও ঠগাব বুলি তেওঁলোকে গম পাই কিনি মানুহৰ ভয় যেতিয়া সোমাই যায় তেতিয়া তেওঁলোকে নিশ্চয় জানে যে ভোট দি ইয়াতে লাভ নাই বুলি ৰাইজে গম পাইছে। সেইকাৰণে ৰাইজে এতিয়া আমাকে ভোট দিব, আমাক ভিতৰুৱাভাৱে কৈছে, অপেনলি কৈছে, মিটিঙতো কৈছে, আমাৰ লগত ছাপোৰ্ট আছে, মোৰ ফালৰ পৰা মই কৈ দিছোঁ। মই কালি যিহেতু আমাৰ বঙালীপট্টিত ৰেলী কৰালোঁ, 200 জন মহিলা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কৰিলাকেও আৰু তাতে 400 মহিলা হ'লাক আৰু আমাৰ ইয়াতে টাউনতো কৰাইছোঁ, মন্দিৰতো কৰাইছোঁ, আমাৰ মানুহ যথেষ্ট হৈ আছে। এইকেইদিন বিশেষভাৱে যে কেণ্ডিডেট ৰিহন দৈমাৰী তেখেতে কৈ আছে যদি দ্বিতীয়ও ভোট নিদিয়ে কোনো আঁচনি নিদিয়ে, আপোনালোকক আঁচনি নালাগে নেকি? এইটো তেওঁলোকে কওক, আমাক আঁচনিৰ পৰা আমাক শান্তি লাগে, আমি যিহেতু আমাৰ ল'ৰা ছোৱালী এজনে শান্তি কৰি থাকিব পাৰে আৰু ৰাইজেও এইটোৱে বিচাৰিছে, শান্তি লাগে আমাক, আমাৰ আঁচনি এইটো ডাঙৰ বস্তু নহয়, কৰ্মটো চবেই কৰি খাব লাগে, আমি যিহেতু কৰ্ম কৰি খাই আছোঁ, আমি আঁচনিৰ আশা নকৰোঁ, তাৰপিছতো পাৱা নোপোৱাটো পিছত দেখা যাব আৰু। ধন্যবাদ।